এই মেখেলা চাদৰযোৰ কেনেকৈ বনালোঁ চাওঁ আৰু এয়া হ'ল মেখেলা চাদৰ। এয়া মেখেলাটোৰ ফলছ, এয়া লেছ, এই গোটেইবিলাক লেছ মই অনলাইন লৈ লৈছোঁ। এয়া হ'ল লেছ, এয়া পেডছ, এইবিলাক মই চিলাই কৰি লগাই দিছোঁ যে। এয়া হ'ল লেছ, মই দহি নবতো চাদৰতে লেছটো লগাই দিম ভাবিছোঁ। আপোনালোকে চাই চাওক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। ইয়াত ফাৰ্ষ্ট মই মেখেলা চাদৰযোৰ খুলি ল'লোঁ। এতিয়া চাদৰ দুয়োটা মোৰ মাৰি ল'ম। মই চাদৰ মোৰ দুটাত মই দহি দুটা নাই দেই, এই লেছটো যে দেখাইছোঁ এই লেছটো লগাই দিছোঁ। এতিয়া চাদৰৰ মোৰ দুটা ফাৰ্ষ্ট মই মাৰি লওঁ। এতিয়া এই সৰু লেছটো যে দেখাইছিলোঁ এই লেছটো চাদৰৰ চাইডত মই লগাই দিছোঁ। চাদৰ দুয়োটা চাইডতে এই লেছটো মই লগাই দিছোঁ। এয়া চাওক এটা চাইডত মই এই লেছ লগোৱা কমপ্লিট হৈ গ'ল। মই দুয়োটা চাইডতে এনেদৰে লগাই লৈছোঁ। কমপ্লিট চাইডত কেনেকুৱা লাগিছে। এতিয়া মই ইয়াত ডাঙৰ লেছটো লগাম। সৰু লেছৰ পৰা অকণমান গেপ কৰি এই লেছটো লগাই দিম। এইবাৰ এইটো লেছ লগাই দিম। চাওকচোন লেছখিনি লগোৱাৰ পিছত চাদৰখন ইমান ধুনীয়া দেখা হৈছে। আপোনালোকে যদি লেছৰ লিংক বিচাৰে মোক কমেণ্ট কৰিব। এয়া দুইটা লেছ মই এনেদৰে লগালোঁ। এতিয়া পেডছখিনি মই চিলাই সহায়তে লগাইছোঁ। গ্লু ব্যৱহাৰ কৰা নাই, মই গোটেই চিলাই লগাই দিছোঁ। পেডছখিনি এনেকৈ লগাইছোঁ। এয়া মোৰ দুটা পেডছ লগোৱা কমপ্লিট হ'ল। চাই লওকচোন কেনেকুৱা লাগিছে। দুটা পেডছ লগালোঁ। এতিয়া চাইডৰ লেছটো লগাই ল'ম ভাবিছোঁ। চাইডৰ যিটো লেছ, ইয়াৰ চাইডৰ লেছটো মানে বৰ্ডাৰ লেছ, এই বৰ্ডাৰ লেছটো লগাই লওঁ। এয়া চাদৰ বৰ্ডাৰ লগোৱাৰ পিছত মই এবাৰ কাটি চাই ল'লোঁ। দেখাত ইমান ধুনীয়া লাগিছে। মোৰ পেডছবিলাক লগোৱা হোৱা নাই বাৰু লগাম। দুটা পেডছ লগোৱা হৈছে, বাকীখিনি লগোৱা নাই। এয়া মোৰ চাদৰ কমপ্লিট। চাই লওক এনেকুৱা লাগিছে বনাব কাৰণে। এতিয়া এইটো হ'ল চেমলেছ। ইয়াৰ পৰা মই এটাকৈ পেডছবিলাকৰ মাজতে মই এইটো লগাই দিছোঁ। চেমলেছটো কাটি এইবিলাক এনেকৈ কাটি লৈছোঁ। লগাই মই গ্লুৰ সহায়ত এনেকৈ এটাকৈ লগাই দিছোঁ মাজত। এতিয়া মই পেডছত যিখিনি এইখিনি খালী আছে ইয়াত মিৰৰ ব্যৱহাৰ কৰিছোঁ গ্লুৰ সহায়ত। ইয়াত আমি মিৰৰ লগাই দিছোঁ যাতে কাপোৰযোৰ এখনো নিদিয়ে। এয়া ফাইনেলি মোৰ চাদৰ কমপ্লিট হৈ গ'ল। এই লেছটো মই এইটো চাইডত লগাই দিছোঁ। ইয়াত দুটা নাই, এই লেছটো লগাই দিছোঁ চাদৰৰ চাইডত। চেম এনেদৰে মই মেখেলাখনৰ কৰিছোঁ। মেখেলাখনৰ দৰে ভিডিঅ' কৰা নাই। এয়া ফাইনেলি মোৰ মেখেলা চাদৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে জনাব।
কাপোৰ এযোৰ পিন্ধি এবাৰ ফটো উঠিলোঁ। ব্লাউজটো ৰেডি কৰা নাই, এইযোৰ অৰ্ডাৰৰ কাপোৰ আছিল, মই ব্লাউজটো ৰেডি কৰিব যোৱা নাছিল, সেইকাৰণে মই ব্লাউজটো ৰেডি কৰা নাই বাৰু। এনেকুৱা লাগিছে আপোনালোকে